মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি প্ৰেজেন্ট ইনডেফিনিট টেন্স সম্পৰ্কে বুজাবলৈ গৈ আছো প্ৰেজেন্ট ইনডেফিনিট টেন্সটো এটা ভিডিঅ'ত কমপ্লিট কৰিলে অকন ভিডিঅ'টো দীঘল হৈ যায় সেই কাৰণে মই তোমালোকৰ কাৰণে আজি পাৰ্ট 1 ভিডিঅ'টো লৈ আহিছো পিছৰ ক্লাছত মই তোমালোকৰ কাৰণে পাৰ্ট 2 ভিডিঅ'টো লৈ আহিম এতিয়া সব প্ৰেজেন্ট ইনডেফিনিট টেন্সটো আমি বাক্য কেনেকৈ খাজো Present indefinite tense ত বাক্য সাজিবলৈ হলে আমি প্ৰথমতে জানিব লাগিব কোনটো সাবজেক্টৰ লগত am খাপ খাই কোনটো সাবজেক্টৰ লগত is খাপ খাই আৰু কোনটো সাবজেক্টৰ লগত are খাপ খাই ইয়াতে চাবা I লগত am খাপ খাইছে we লগত are খাপ খাই যেনেকৈ I am we are you are he is they are she is এনেকৈ ইটৰ লগত is খাপ খাই it is তাৰপিছত everybody is nobody is he and she ইয়াৰে are হৈছে মনত ৰাখিবা he লগত is খাপ খাই আৰু she লগত is খাপ খাই যেনে ধৰা he is a tall boy she is a tall girl কিন্তু he আৰু she যেতিয়া একেলগে আহি যাব তেতিয়া is নহব আর খাপ খাব কারণ এটো প্লুরাল নাম্বার হৈ গল প্লুরাল নাম্বার মানে সংখ্যাত এটাতকৈ বেছি আৰু সিঙ্গুলার নাম্বার মানে হৈছে সংখ্যাত এটা যেনে ধৰা কলমটো এটা তোমাৰ সংখ্যাত এটা হয় হেতু তোমাৰ সিঙ্গুলার নাম্বার আৰু কলমবোৰ বুলি কোৱাৰ লগে লগে এটাতকৈ বেছি হেতু তোমাৰ প্লুরাল নাম্বার হৈ যায় তাৰ পিছত আমি আহিছো ৰাতুলৰ লগত is খাপ খাই যেনে ৰাতুল ইজ এ স্মার্ট বয় ৰাতুল এন্ড দীপক ইয়াতে দুটা আছে সেই কাৰণে প্লুরাল নাম্বার সেই কাৰণে ইয়াতে তোমাৰ is নহয় বলে are হৈছে ইয়াৰ পিছত আহিছো আমি 13 নম্বৰটোলৈ 13 নম্বৰ আছে তোমাৰ your father লগত is খাপ খাই যেনে ধৰা তোমাৰ দেউতা এজন শিক্ষক হয় your father is a teacher is ইয়াতে is খাপ খাই তাৰ পিছত আহিছে তোমাৰ the boy বুলি কোৱাৰ লগে লগে ল'ৰাজন অসমীয়াত আৰু the boy লগত is খাপ খাই the boy is smart the boy is very smart এনেকে কও আমি তো ইয়াতে is খাপ খাইছে the boys প্ৰথমটো আছে the boy ল'ৰাজন তাৰ পিছৰটো আছে the boys তাৰমানে এজনতকৈ বেছি ল'ৰা সেই কাৰণে ইয়াতে are হৈছে is নহয় are হৈ গৈছে তাৰ পিছত আছে the teacher লগত is খাপ খাই the teacher is handsome বা তোমাৰ the student is beautiful হ'ব পাৰে বা the student is very smart তো ইয়াতে সেই কাৰণে is হৈছে the teacher লগতো is খাপ খাইছে আৰু the studentৰ লগতো is খাপ খাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক বুজাই দিলো কোনটো সাবজেক্টৰ লগত am খাপ খাই কোনটো সাবজেক্টৰ লগত is খাপ খাই নতুবা কোনটো সাবজেক্টৰ লগত are খাপ খাই এতিয়া ধ্যান দিবা যিবিলাক সাবজেক্টৰ লগত ইয়াতে is খাপ খাইছে হেবিলাক সাবজেক্টত তোমাৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার বুলি কোৱা হয় মনত ৰাখিবা যিবিলাক সাবজেক্টৰ লগত is খাপ খাইছে হেবিলাক সাবজেক্ট হৈছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার আৰু যিবিলাক সাবজেক্টৰ লগত is টু খাপ খোৱা নাই হেবিলাক থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় উদাহৰণ স্বৰূপে ইয়াতে I লগত am খাপ খাইছে গতিকে I টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় আৰু ইয়াতে we লগত are খাপ খাইছে we টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় you লগত are খাপ খাইছে are টু থাৰ্ড পারসন যেহেতু are খাপ খালে থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় হা আৰু তাৰ পিছত আহিছে হি লগত is খাপ খাইছে এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় এটা চাবা ইয়াতে are খাপ খাইছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় is খাপ খাইছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার তাৰ পিছত এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার এয়া থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাৰ্ড পারসন সিঙ্গুলার নাম্বার নহয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার এইকেইটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার মনত ৰাখিবা যি কেইটা সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সেই কেইটাৰ লগত s বা es আমি যোগ দিব লাগিব মেইন ভার্ব কেইটাৰ এতিয়া আহিছো আমি প্ৰথম বাক্যটোলৈ প্ৰথম বাক্যটোত আমি লিখিছো I know ইয়াতে I knows আমি লিখিব পাৰিলো হেতেন কিন্তু আমি I knows লিখা নাই I know লিখিছো কিয় I লগত is খাপ নাখা I লগত am খাপ খাই ঠিক তেনেদৰে we eats নহয় eat হৈছে কাৰণ we লগত are খাপ খাইছে যিবিলাকৰ লগত is খাপ খাইছে ইবিলাকৰ লগত s নাইবা es যোগ দিছো ইয়াতো সেই you run হৈছে you runs হোৱা নাই কাৰণ ইয়াতে are খাপ খাইছে is খাপ খোৱা নাই এই তিনিটাৰ লগত is খাপ খোৱা নাই প্ৰথম তিনিটাৰ লগত সেই কাৰণে ইয়াতে আমি s বা es যোগ দিয়া নাই তাৰ পিছৰ বাক্যটো আহিছো he plays ইয়াতে কিন্তু plays হৈছে he play হ'ব নোৱাৰে he play হলে হেতু ভুল হ'ব কাৰণ he লগত is খাপ খাই বাকি কেইটাও they comes নহয় কাৰণ are খাপ খাইছে he cries হৈছে কাৰণ is খাপ খাইছে it rains in July মাহত বৰষুণ দিয়ে ইয়াতে is খাপ খাইছে সেই কাৰণে ইটৰ লগত is খাপ খাই সেই কাৰণে তোমাৰ ইয়াতে as যোগ হৈছে ৰেইনৰ লগত তাৰ পিছত এভৰিবডি লগত is খাপ খাই সেই কাৰণে এভৰিবডি প্লাক্স হৈছে প্লাক নহয় বলে প্লাক্স হৈছে প্লাক মানে সিঙা যেনে ফুল সিঙা যে কোনো বস্তু তাৰ পিছত তোমাৰ নবডি বাই নহয় বলে বাইজ হৈছে কাৰণ নবডিৰ লগত is খাপ খাই তাৰ পিছত হি আৰু সি আছে ইয়াতে are খাপ খাই সেই কাৰণে ইয়াতে আমি প্লে নিদি প্লেস নিদি প্লে দিছো ৰাতুল ৰিচ হৈছে কাৰণ ৰাতুলৰ লগত is খাপ খাই ৰাতুল আৰু দীপক প্লুৰেল নাম্বাৰ এটাতকৈ বেছি আছে সেই কাৰণে are হৈছে আৰু are হোৱা কাৰণে
ইয়াতে ৰিচ নহয় বোলে ৰিড হৈছে তাৰ পিছত ইউৰ ফাদাৰৰ লগত ইজ খাপ খাই সেইকাৰণে গেট নহয় গেটছ হৈছে তাৰ পিছত তোমাৰ দা বয় লগত ইজ খাপ খাই সেইকাৰণে গো নহয় গোজ হৈছে দা বয়জৰ লগত আৰ হয় কাৰণ এটাতকে বেছি লৰা সেইকাৰণে গোজ নহয় বোলে এটো গো হৈ গল আর খাপ খোৱা কাৰণে লাষ্টৰটো আছে দা টিচাৰ ইয়াতে ইজ খাপ খাই সেইকাৰণে টিচাৰ্ছ হৈছে টিচ নহয় টিচাৰ্ছ আৰু তাৰ পিছত দা ষ্টুডেন্টৰ লগত ইজ খাপ খাই সেইকাৰণে লাৰ্ন নহয় বোলে ইয়াতে লাৰ্নছ হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পাৰ্ট 1 ৰ ভিডিওটো ইমানখিনিয়ে এইখিনিতে মই তোমালোকক হোমৱৰ্ক দিব বিচাৰিছো হোমৱৰ্কটো হৈছে এইখিনি বাক্য তোমালোকে মই যেনেকৈ দিছো তেনেকৈ লিখি লবা লিখিলে তোমালোকে ভিডিওটো এবাৰ দুবাৰ নহয় কেইবাবাৰো চাবলৈ চেষ্টা কৰিবা আৰু কেইবাবাৰো চোৱাৰ পিছত এইখিনি লিখি লবা এইখিনি প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰোতে বহিখনত সাপোজ অসমীয়া বাক্যটো চাবা ইংৰাজীটো হাতেৰে এনেকৈ ঢাকি লবা ঢাকি লৈ তোমালোকে ইংৰাজী বাক্যকেইটা কবা যেনে ধৰা মই জানো আই নো তোমালোকে আই নো বুলি কবা আৰু আমি খাও উই ইট তুমি দৌৰা ইউ ৰান হি খেলে হি প্লেস তেনেকে এক্সাৰসাইজ কৰিবা এবাৰ দুবাৰ নহয় কেইবাৰবোৰ এক্সাৰসাইজ কৰিবা এক্সাৰসাইজ কৰাৰ পিছত তোমালোকে মই যেনেকৈ তোমালোকক এনেকে কৈ দিছো কোনোবা এজনে অসমীয়া কেইটা কৈ থাকিব আৰু তোমালোকে ইংলিছৰ বাক্যকেইটা কৈ থাকিবা যেনে ধৰা তোমাৰ মায়ে তোমাক কৈ থাকিলে মই জানো আৰু তুমি কবা আই নো হেতু ভিডিও কৰিবা ভিডিও কৰি সেই ভিডিওটো মোক পঠাই দিবা গ্ৰুপত পঠাই নিদিবা কাৰণ গ্ৰুপত মই তোমালোকে মেছেজ কৰিব নোৱাৰা কৰি থৈ দিছো মানুহে ডিস্টাৰ্ব পাই সকলোৱে মেছেজ কৰিলে এই কাৰণে তোমালোকে কি কৰিবা মোক পাৰ্সোনালি ভিডিও কেইটা বনাই দিবা এসপ্তাহৰ ভিতৰত পুৰা 7 দিনৰ ভিতৰত নেক্সট ক্লাস মই আজি দিনটোতে তোমালোকৰ নেক্সট ক্লাস কৰিম গতিকে এইখিনি তোমালোকৰ হোমৱৰ্ক থাকিল আজিলৈ ধন্যবাদ